আপোনালোকে আৰু এটা বস্তু দিব পাৰে, বুট আৰু মটৰ নহ'লে কাবুলি চেনাটো বইল কৰি পিনিও দিব পাৰে। মই দিয়া নাই সেইকেইটা। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গীতাশ্ৰীজ ব্লগছ। আজি আপোনালোকৰ মাজলৈ মই ব্লগছ অনা নাই, এটা সৰু ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ৰেচিপিটো চাই ভাল পাব। আৰু আপোনালোকে মোক আগৰ দুটা ব্লগত ইমান মৰম আৰু উৎসাহ জনোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল। আগলৈও এনেদৰে উৎসাহ জগাই যাব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। হয়তো ৰেচিপিটো বহুতে জানেই, নজনাসকলৰ সুবিধা হ'ব বুলি ভাবিয়ে মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি মই আপোনালোকক দহি ফুচকা কেনেকৈ ঘৰতে কম বস্তুৰে তৈয়াৰ কৰিব পাৰি সেইটোকে দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আজি ৰেচিপিটোৰ মাজলৈ যাম। মই প্ৰথমে কম তেল দি লৈছোঁ, কিয়নো পাপৰটো মই নুফুলিব বুলি ভাবিছিলোঁ, কিন্তু ফুলিছে লাহে লাহে। বেছি সময় পাপৰটো ভাজিব নালাগে, অলপ ইলুটি সিলুটি কৰি দিলেই হৈ যায়। বেছি দেৰি থৈ দিলে কিন্তু দিয়ে যোৱা টাইপত হ'ব, সেইকাৰণে ভালকৈ বেছি সময় ভাজি নাথাকিব। অলপ সময় ফুলি অহা দেখিলেই নমাই দিব। এয়া দেখিছে ফুচকাখিনি মোৰ ভাজি হৈ গ'ল সম্পূৰ্ণৰূপে আৰু ধুনীয়াকৈ ফুলিছে। মই নুফুলিব বুলি ভাবিছিলোঁ, পুৰা ফুলি গৈছে আৰু দেখিবলৈ প্ৰায় এয়া মই বইল কৰি লোৱা আলু, তেতেলী, টেঙা মিঠা চাটনি, অলপমান ভুজিয়া, ডালিম, এইফালে আমাৰ মেইন বস্তুটো দৈখিনি, পাপৰ, ফুচকা পাপৰটো। এয়া মই লৈছোঁ অলপ জিৰা, চাট মছলা, ৰেড চিলি, নিমখ, জলকীয়া, পিঁয়াজ, জালুকৰ গুড়ি। এতিয়া ফুচকাখিনি ভাজি হ'ল, মই আলুটো পিটিকা কৰি লওঁ। পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ অলপ, নিমখ দিছোঁ, নিজৰ জোখমতে দিব আপোনালোকে। অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ, অকণমান ধনিয়া গুড়ি দিছোঁ, ধনিয়া গুড়ি নহয় এইটো জিৰা গুড়ি দেই, চৰি। চাট মছলা অলপমান দি দিছোঁ, ধুনীয়া হয় চাট মছলা দিলে খাবলৈ। এইখিনি মই পিটিকি ল'ম। পিটিকাখিনি বনাই হৈ গ'ল। মই এতিয়া পাপৰকেইটা ভাঙি লৈছোঁ। আলু পিটিকা ভৰাম ইয়াত, আৰু ইয়াত দৈ দিম, যিহেতু দহি ফুচকা হয়। ভুজিয়া দিম, ওপৰত ডালিম দিম। মই পাপৰকেইটা ভাঙি লৈছোঁ। হাতেই দিছোঁ, হাতে দিবলৈ ভাল আচলতে চামুচতকৈ, সেইকাৰণে হাতে দি লৈছোঁ। অলপ অলপ আলু পিটিকা ভৰাই দিছোঁ। মই ইয়াত তিনিটাতে এনেকৈ ভৰাই ল'ম। অকণমান ৰেড চিলি দি দিছোঁ ইয়াত। তাৰপৰা মই অকণ চাট মছলা দিছোঁ, কাৰণ চাট মছলা দিলেহে খাবলৈ ধুনীয়া হয়। অলপ চাট মছলা দি দিছোঁ। তাৰপৰা মই জিৰা পাউডাৰ দি দিম অলপমান। আপোনালোকে আৰু এটা বস্তু দিব পাৰে, বুট আৰু মটৰ নহ'লে কাবুলি চেনাটো বইল কৰি পিনিও দিব পাৰে। মই দিয়া নাই সেইকেইটা দিলেও ভাল লাগে। আৰু ধনিয়া থাকিলে ধনিয়াও কুটি আলু পিটিকাটোৰ লগত দি দিব পাৰে, তেতিয়াও ধুনীয়া হয়। এতিয়া মই ইয়াত ভুজিয়া দিম, চবতে ভুজিয়া দি দিব আপোনালোকৰ লগত। খাব বেছি ধুনীয়া হয় তেতিয়া। এতিয়া মই তেতেলী চচটো দিম ইয়াত অলপ অলপ। তেতেলী টেঙা মিঠা এইটো দিছোঁ।
এতিয়া আমি মেইন যোনটো সেইটো দিম যোনটো মই নিজে ঘৰত বনাই লোৱা হয় আপোনালোকে বনাই খাই চাবচোন ঘৰত তেনেকৈ ভাল লাগে খাবলৈ সন্ধিয়া সময়ত এনেকুৱা বস্তু খাই ভাল লাগে মই এতিয়া দৈ দিয়া ডালিমৰ গুটি দি দিছোঁ এনেকৈ বেলেগ কিবা নিমচিয়া থাকিলেও দিব পাৰিব মই দিয়া নাই অকল ডালিমৰ গুটি দিছোঁ ওপৰত ডালিমৰ গুটি দিয়া হৈ গ'ল এতিয়া মই একেবাৰে শেষত জালুক দিছোঁ জালুকৰ গুড়ি অলপ ছটিয়াই দিম তেতিয়াহ'লে আজি ৰেচিপিটো মই ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ৰেচিপিটো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব বাই বাই